নারায়ণে এবার কি লীলা করিব খুঁজিছে মই একো বুঝিব পৰা নাই। যিখিরা খুৰে আখৰিক যজ্ঞ পাতি দেৱতা ব্ৰাহ্মণ সকলক যজ্ঞতে আহুতি দিছে। নাই নাই, এইদৰে নহ'ব, ইয়াৰ এটা ব্যৱস্থা কৰিব লাগিব। ভোলানাথ, তার জগতে মই তোমার ব্যবস্থা কৰি আছো। এৰাবতী কলেজই ভোলানাথক বেৰি ধৰা আৰু এক লৈ মই যজ্ঞত বলি দি মোৰ দ্বিতীয় অংশ পূৰণ কৰো। কি কৰি পাখণ্ড, এতিয়াও নুবুজিলি শিৱৰ পৰাক্ৰম। দে যুদ্ধ নকৰি পলম। ৰাজতন্ত্র এ বাজক দবা, এ বাজক শংখ, এ বাজক খোল তাল, এ লাগিলে ঘূৰণ দেৱদান পৰ, এ দেৱদান বৰ। ধেই গিৰি গিৰি, ধেই গিৰি গিৰি গিৰি, ধেই গিৰি গিৰি, ধেই গিৰি গিৰি, তাও কিৰি কিৰি, তাও কিৰি কিৰি কিৰি, তাও কিৰি কিৰি, তাও কিৰি কিৰি। হে বাজক দবা, বাজক শংখ, বাজক দবা, বাজক শংখ, হে বাজক দবা, বাজক শংখ, বাজক দবা, বাজক শংখ, বাজক খোল তাল, বাজক খোল তাল। হে মহাগৰ দুয়ো বিৰে, মহাগৰ দুয়ো বিৰে, মহাগৰ দুয়ো বিৰে, মহাগৰ দুয়ো বিৰে। কৰে ঘূৰণ, কৰে ঘূৰণ। ধেই গিৰি গিৰি, ধেই গিৰি গিৰি গিৰি, ধেই গিৰি গিৰি, ধেই গিৰি গিৰি, তাও কিৰি কিৰি, তাও কিৰি কিৰি কিৰি, তাও কিৰি কিৰি, তাও কিৰি কিৰি কিৰি। হে দেখা দেখা মন দেখা, দেখা দেখা মন দেখা, দেখা দেখা মন দেখা, দেখা দেখা মন দেখা। হে যুদ্ধ ভয়ঙ্কর, হে যুদ্ধ ভয়ঙ্কর, হে রাম হরি রাম হরি রাম হরি রাম, হে রাম হরি রাম হরি রাম হরি রাম, হে বুলা নিরন্তর, বুলা নিরন্তর। এই এই ভোলানাথ, এই 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 কলেজই দেখলাই ভোলানাথক এ শক্তি লৈ যুদ্ধ কৰিব আহে। এতিয়া বলা যাওঁ, পুনৰ যজ্ঞ কৰোঁগৈ আৰম্ভ। এইবাৰ মই নিজক বলি দিম। মই যজ্ঞত বহিম, তুমি মোৰ শৰীৰৰ পৰা মাংস কাটি মোৰ হাতত দিবা। মই তাৰে যজ্ঞ কৰি নারায়ণক পূজা করিম।
সেনাপতি কালে যায় বলা যাও নিজ কর্তব্যত হও আজ্ঞাৰ আহা মহারাজ ধৃতরাষ্ট্র আমার সম্ভাষণ কৰক গ্ৰহণ আমাৰ প্ৰণিপাত গ্ৰহণ কৰিব আপোনালোকক লগ পাই আজি পৰম আনন্দ লাভ কৰিছোঁ মিত্ৰগণ মিত্ৰসকল আমি এতিয়া দেশীৰ আৰু গজকেতুক বধ কৰাৰ ব্যৱস্থা কৰিব লাগে এই কাম অচিৰে সমাধা হ'ব কিন্তু কিন্তু এই দুই অসুৰক বধ কৰা ইমান সহজ নহয় বৰ্তমানে অতিশীৰাই ভোগৱতী নদীৰ পাৰত অমৰত্ব লাভৰ বাবে নাৰায়ণক যজ্ঞ কৰিয়ে আছে শিৱ অংশজাত গজকেতুৱে যি প্ৰবল প্ৰতাপেৰে ইন্দ্ৰনীল ৰাজ্যৰ ৰাজত্ব কৰি আছে সেই ৰাজ্যৰ জয় কৰা ইমান সহজ নহ'ব আপোনালোকে কোনো চিন্তা নকৰিব প্ৰথমতে মই গজকেতুৰ ৰাজ্য অৱৰোধ কৰি তাৰ লেখ বিলেখ সকলো কথা আপোনালোকৰ আগত প্ৰকাশ কৰিম উপযুক্ত কথা বিজয় হস্তিলৈ আগবাঢ়ি যাম যদি বাটত কোনোবাই বাধা প্ৰদান কৰে তাৰ উচিত প্ৰত্যুত্তৰ দিম তেন্তে সকলোৱে জয়ধ্বনি কৰা মেদিনী কপাই জয় মহাৰাজ ধৃতৰাষ্ট্ৰৰ জয় জয় বিদুৰৰ জয় জয় মহামহাবীৰ গণৰ জয় 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 ধেই তাকি ধেই পাও তাকি ধেই আধে নিত্যা কিতা জিদি ধেই ইন্দ্রনীলা রাজ্য চলে ব্যাসর নন্দন আরে হস্তিয়ার হতে দিয়া হস্তি বিতুপন আরে হস্তিয়ার হতে দিয়া হস্তি বিতুপন এনেকৈ জানো ঈশ্বৰত্ব ৰক্ষা পৰিব হ'বলৈ আৰু কি আছে যিখিৰ অসুৰে আসুৰিক যজ্ঞ পাতিছে অমৰত্ব লাভৰ বাবে আৰু পলকতে ধুমুহাৰূপ স্বজন কৰি মোক আহি অপদস্থ কৰিলে ভোলানা মই সকলো বুজিছোঁ পাপী দৈত্যৰি মৃত্যুবান মই ৰচনা কৰিছোঁ ভোলানা বুজিছো পৃথিৱী ধ্বংস হ'বলৈ আৰু তেন্তে বেছি পৰ নাই ময়ো একে বেলেগভাৱেহে ভাবিছোঁ আপুনি কি ভাবে ভোলানা মোৰ দৰে দেৱতাৰ থকা জানো কিবা যজ্ঞ আছে ভোলানা হে নাৰায়ণ আপোনাৰ ভুৱন মোহন ৰূপত ভুল যোৱা এই ভোলানাথৰ প্ৰয়োজন বাকী ভোলানা আপুনি তেনেকৈ কিয় ভাবিছে ভোলানা আপোনাক আমাৰ পৰম ভক্তসকলে আপোনাৰ আৰু আমাৰ মাজত কোনো ভেদ নেদেখে আৰু দেখা হ'লে ভোলানাথ কেতিয়াও নেগালেহেঁতেন শিবায় বিষ্ণু রূপায় বিষ্ণুয়ে শিব রূপিনে অনাদি জগৎ
নাম হৰি হৰাত মানে নাম হৰি হৰাত মানে নাম হৰি হৰাত মানে নাম হৰি হৰাত মানে হে ঈশ্বর গৰাকী ত্ৰাণকৰ্তা দেৱনাৰায়ণ, হে জগতৰ গৰাকী পালনকৰ্তা অনন্ত কৌটি জ্যোতিময় নাৰায়ণ, ভোলানাথৰ সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ। উঠা ভোলানাথ, মোৰ মায়াত আবদ্ধ কৰি আপোনাক এই জগতবাসীক শিক্ষা দিয়া হ'ল। ঈশ্বৰৰ মায়াত আহুতো শিৱও মুগ্ধ হয়, তেন্তে আন মুগ্ধ নহ'ব কিয়? ভোলানাথ, প্ৰভু, আপুনি এতিয়া কৈলাশলৈ যাওক আৰু ময়ো যাওঁ তীখিৰা দৈত্যৰ কাষে। ময়ো যাওঁ তীখিৰা দৈত্যৰ কাষে। ও হরি